হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, মই আজি তোমালোকৰ কাৰণে বিজ্ঞানৰ পাঠ নম্বৰ 12 বিদ্যুৎ আৰু বৰ্তনী নামৰ পাঠৰ সকলো প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। আহক ভিডিঅ'লৈ আৰম্ভ কৰোঁ। 1 নম্বৰত দিয়া গৈছে খালী ঠাই পূৰণ কৰা, মানে খালী ঠাইটো পূৰ কৰিবলৈ কোৱা গৈছে। ক নম্বৰত দিয়া হৈছে বিদ্যুতিক বৰ্তনী এটা বিচ্ছিন্ন কৰিবলৈ যি আহিলা ব্যৱহাৰ কৰা হয় তাক ডেছ বোলে, এই জেগাত হ'ব ছুইচ বোলে। খ নম্বৰত দিয়া হৈছে এটা বিদ্যুৎ কোষত ডেছ মেৰু থাকে, ইয়াত দুটা মেৰু থাকে। 2 নম্বৰত আছে তলৰ বাক্যসমূহ শুদ্ধ বা অশুদ্ধ হিচাপে চিহ্নিত কৰা। ক নম্বৰত আছে ধাতুৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে, ইয়াৰ উত্তৰ হ'ব শুদ্ধ, ধাতুৰ তাত প্ৰবাহিত হ'ব পাৰে বিদ্যুৎ। খ নম্বৰত দিয়া হৈছে বিদ্যুতিক বৰ্তনী এটা সাজিবলৈ এডাল ধাতুৰ সলনি এডাল মৰাপাটৰ ৰছীও ব্যৱহাৰ কৰিব পাৰা, ইয়াৰ উত্তৰ হ'ব অশুদ্ধ, আমি ধাতুৰ সলনি ৰছীত বিদ্যুৎ প্ৰবাহিত কৰিব নোৱাৰোঁ, এইটো নহয়েই মানে। গ নম্বৰত দিয়া হৈছে এডোখৰ থাৰ্মোকল মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰেনে, ইয়াৰ উত্তৰ হ'ব অশুদ্ধ। আৰু 3 নম্বৰত দিয়া হৈছে চিত্ৰ 12.13ত দেখুওৱা সজ্জাটো কিয় বাল্বটো নজ্বলে ব্যাখ্যা কৰা, ইয়াৰ উত্তৰ হ'ব উক্ত বিদ্যুৎ বৰ্তনীটো তৈয়াৰ কৰোঁতে ক্ৰিকেট খেলৰ বেট ব্যৱহাৰ কৰা হৈছে, ই বিদ্যুতৰ উপৰিবাহী, গতিকে সজ্জাটোত থকা বাল্বটো নজ্বলে। 4 নম্বৰৰ প্ৰশ্ন হ'ল চিত্ৰ 12.14 বাল্বটো জ্বলিবলৈ তাৰ দুডাল মুক্ত মূৰ দুটা ক'ত সংযোগ কৰিব লাগিব দেখুৱাবলৈ চিত্ৰ 12.14টো সম্পূৰ্ণকৈ আঁকা, ইয়াৰ উত্তৰ হ'ব এইটো মই তোমালোকক দি দিছোঁ ছবিটো, তেনেকুৱাকৈ তোমাৰ টোকা বহীত আঁকি ল'বা। 5 নম্বৰৰ প্ৰশ্ন হ'ল বৈদ্যুতিক ছুইচ এটা ব্যৱহাৰ কৰাৰ কাৰণ কি? কিছুমান বৈদ্যুতিক সঁজুলি নাম লিখা য'ত ছুইচ সংযোগ কৰি থোৱা থাকে, ইয়াৰ উত্তৰ হ'ব কোনো এটা বিদ্যুতিক বৰ্তনী বিচ্ছিন্ন বা সংযোগ কৰিবলৈ ছুইচ ব্যৱহাৰ কৰা হয়। ছুইচ সংযোগ কৰি থোৱা কিছুমান বৈদ্যুতিক সঁজুলিৰ নাম হ'ল টৰ্চ, ইস্ত্ৰি, টেবুল ফেন, ৰেডিঅ', টেলিভিছন, টেপ ৰেকৰ্ডাৰ আদি, য'ত ছুইচ সংযোগ হৈ থাকে। 6 নম্বৰৰ প্ৰশ্ন হ'ল ছেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মোচা ৰবৰ এডাল ব্যৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো পুনৰ জ্বলি উঠিবনে, ইয়াৰ উত্তৰ হ'ল ছেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মোচা ৰবৰ ব্যৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো পুনৰ জ্বলি নুঠে, কাৰণ পেঞ্চিলৰ দাগ মোচা ৰবৰ এডাল বৈদ্যুতৰ কুপৰিবাহী। 7 নম্বৰৰ প্ৰশ্ন হ'ল চিত্ৰ 12.15ত দেখুওৱা বাল্বটো জ্বলিবনে, ইয়াৰ উত্তৰ হ'ব উক্ত চিত্ৰত দেখুওৱা বৰ্তনী বাল্বটো জ্বলি উঠিব, কাৰণ চিত্ৰত বাল্বত সংযোগিত তাঁৰডাল বেটাৰীৰ ধনাত্মক আৰু ঋণাত্মক দুই মেৰুত সংযোগিত কৰা আছে। আৰু 8 নম্বৰৰ প্ৰশ্ন হ'ল এটা বস্তুৰ ক্ষেত্ৰত পৰিবাহিতা টেষ্টাৰ ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ'ল, সেই বাল্বটো পৰিবাহী নে অপৰিবাহী পদাৰ্থ ব্যাখ্যা কৰা, ইয়াৰ উত্তৰ হ'ব এটা বস্তুৰ ক্ষেত্ৰত পৰিবাহিতা টেষ্টাৰ ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ'ল সাধাৰণতে যেতিয়া কোনো বস্তুৰ মাজেৰে বৈদ্যুৎ প্ৰবাহ চালিত হয় তেতিয়া সেই বস্তুটোক বৈদ্যুৎ প্ৰবাহী বুলি কওঁ। 9 নম্বৰৰ প্ৰশ্ন হ'ল এজন ইলেক্ট্ৰিচিয়ানে তোমাৰ ঘৰৰ ছুইচ এটা মেৰামতি কৰাৰ সময়ত তেওঁ হাতত কিয় ৰবৰৰ হাতমোজা ৰাবাৰ গ্লভছ পিন্ধি লোৱা উচিত ব্যাখ্যা কৰা, ইয়াৰ উত্তৰ হ'ব মানুহৰ শৰীৰৰ মাজেৰে বৈদ্যুৎ প্ৰবাহিত হয়, কিন্তু ৰবৰৰ মাজেৰে বৈদ্যুৎ প্ৰবাহিত নহয়, সেইবাবে ইলেক্ট্ৰিচিয়ানজনে ঘৰৰ ছুইচ আদি মেৰামতি কৰাৰ সময়ত হাতমোজা পিন্ধি ল'ব লাগে, কাৰণ অসাৱধানবশত তেওঁৰ মাজেৰে বৈদ্যুৎ প্ৰবাহিত হ'লে মৃত্যু মুখতো পৰিব পাৰে। আৰু তোমালোকৰ 10 নম্বৰ মানে লাষ্ট প্ৰশ্ন হ'ল মেৰামতি কামত ইলেক্ট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্ক্ৰু ড্ৰাইভাৰ আৰু চেপেনা আদি নিচিনা আহিলাৰ নামবোৰত সাধাৰণতে প্লাষ্টিকৰ আৱৰণ থাকে, কিয় ই আৱৰণ দিয়া হয় তুমি ব্যাখ্যা কৰিব পাৰিবানে? ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ উত্তৰ হ'ব মেৰামতিৰ কামত এজন ইলেক্ট্ৰিচিয়ানে ব্যৱহাৰ কৰা স্ক্ৰু ড্ৰাইভাৰ, চেপেনা আদিৰ নিচিনা আহিলাবোৰ সাধাৰণতে লো বা অন্য ধাতুৰ দ্বাৰা নিৰ্মিত হয়। ধাতুসমূহৰ মাজেৰে বৈদ্যুৎ প্ৰবাহিত হয়
আনহাতে ৰবৰ বা প্লাষ্টিক জাতীয় দ্ৰব্যৰ মাজেৰে বৈদ্যুত প্ৰবাহিত হ'ব নোৱাৰে। সেইবাবে বৈদ্যুত পৰিবাহী ধাতুৰ নালবোৰত বৈদ্যুতৰ কুপৰিবাহী ৰবৰ বা প্লাষ্টিকৰ আৱৰণ দিয়া হয়। এইখিনি আছিলে তোমাৰ বিজ্ঞানৰ পাঠ নম্বৰ 12ৰ সকলো প্ৰশ্নৰ উত্তৰ। মৰমৰ বন্ধু বান্ধৱীসকল, মই ভাবোঁ যে তোমালোকে বিজ্ঞানৰ পাঠ নম্বৰ 12 ভালকৈ বুজি পালা। আৰু যদি তোমালোকে ভিডিঅ'টো ভালকৈ বুজি পালা তেনেহ'লে ভিডিঅ'টোক লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো অন কৰিব নাপাহৰিবা, যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তোমালোকে অতি সোনকালে ভিডিঅ'টো পাই যাবা।